নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। ব'লক আজি সৰ্থেবাৰীৰ সভা দেখুৱাম আপোনালোকক। গোটেইখিনি নোৱাৰিলেও অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। সৰ্থেবাৰীত মোৰ মাৰ অৰিজিন ঘৰ হয় আৰু আমি প্ৰায় আগতে সৰুতে গৈছিলোঁ আৰু সৰ্থেবাৰীৰ সভা এবাৰো মিছ কৰা নাছিলোঁ। দেউতাই যে এদিন হ'লেও আমাক লৈ গৈছিলেই। গতিকে সভা বুলি ক'লে মনত এটা বেলেগ ভাল লাগি যায় আৰু সৰ্থেবাৰীৰ সভাৰ হোমত সেৱা কৰিব পালে মনটোৱে যে কেনেকুৱা এটা শান্তি লাভ কৰে বুজাই ক'ব নোৱাৰি। সঁচাকৈ দেশ বিদেশৰ পৰা মানুহ আহে সৰ্থেবাৰীৰ সভাত সেৱা কৰিবলৈ আৰু আমিও যাওঁ, যিবাৰে পাৰোঁ সেইবাৰে যাবলৈ চেষ্টা কৰোঁ। এইবাৰ পিছে যাব নোৱাৰিলোঁ কাৰণ আমাৰ ঘৰৰ মানুহে ঢুকাইছিলে, গতিকে ভাবিলোঁ এপাক এনেই ঘূৰি আহোঁ আৰু কিবা বস্তু কিনক বা নিকিনক এনেই ফুৰিয়ে ভাল লাগে, সভাখন চায়ে ভাল লাগে আৰু চালেতো আৰু কিবা কিবি কিনা যায়েই। আজি গ'লোঁ, আমি সৰু সুৰা বস্তু কিছুমান লৈ আহিলোঁ আৰু আজিৰ দিনটো এনেকৈ মোৰ চেনেলত সাঁচি ৰাখিলোঁ। যদি ভাল পালে চাই লাইক এটা কৰি দিব। বাই বাই।